হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ এডভান্স হেপী নিউ ইয়েৰ। তো মানে এবছৰ যি হ'ল তো সকলোৱে আশা কৰোঁ নেক্সট বছৰ চবৰে ভালে হ'ব। আৰু মোৰ কি হয় কি নহয় ক'ব নোৱাৰিছোঁ, তো এতিয়ালৈকে একো 1K হোৱা নাই, তো পাছত কি হ'ব আপোনালোকে একো ছাপোৰ্ট কৰা নাই এতিয়ালৈকে। মোৰ লগত আছে ভাগ্যজ্যোতি মাষ্টাৰ চেফ বৰগোহাঁই মাষ্টাৰ চেফ। ই আজি মানে এটা মোক ৰেচিপি বনাই খুৱাম বুলি কৈছে। তো ৰেচিপিটো আপোনালোকক দেখুৱাম লাহে লাহে, কিন্তু আপোনালোকে ভিডিঅ'টো পূৰা শেষলৈকে চাব। আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে ন, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আৰু লগতে লাইক কৰি দিব। কেনেকুৱা লাগিছে ভিডিঅ'টো মই আপোনালোকক দেখুৱাম কি বনাই আছোঁ, মানে কি বনাইছে সি। তো আপোনালোকে চাই থাকিব শেষলৈকে। ধন্যবাদ। বৰ্তমান এতিয়ালৈকে কি সম্পূৰ্ণ হ'ল তো আপোনালোকক দেখাব লাগিব ন নিশ্চয়। তো দেখুৱাইছোঁ, চাওক আপোনালোকেও। বেছি তেনেকৈ একো বেলেগ ৰেচিপি নহয়, এইটো দেখি গম পাইছে এইটো লেগ হয়, মানে লেগ পিচটো পূৰা ধুনীয়াকৈ মছলা চছলা দি পূৰা ৰেডি কৰি থৈছে, পিঁয়াজ চিয়াজ কাটি। বেছি নহয় দুটা, আমি মানুহ দুটা ন। ই আছে ভাগ্য আছে, পূৰা টুপি চুপি লগাই আছে দেই, বান্দৰ টুপি। ঠাণ্ডা দিন আহি গ'ল ন পূৰা। ইয়াৰ ড্ৰেছটো চাওক কেনেকুৱা লাগিছে, পূৰা এক কালাৰ পিন্ধিছে সি। তাৰপৰা আমি দুটা আছোঁ ন বৰ্তমান, তো সেইকাৰণে দুটা আনিলোঁ। দুটা আনি বনাইছে ই মোক। এইটো বনি আছে এতিয়া বিৰিয়ানী। তো এইফালে ভাত বনি আছে, তো এইফালে ভাতটো উতলি আছে। ভাতটো হৈ যাওক, ভাতটো হোৱাৰ পিছত কেনেকৈ বনাই আছোঁ কি হৈছে আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে। এনেকৈ বনাই মানে এনেই কিনি নোকক পইচা দিয়াতকৈতো সেই পইচাই কিবা এটা মাংস আনি পিনে আপোনালোকে নিজেও বনাই খাব পাৰে মানে। তো আমি ট্ৰাই কৰিছোঁ, আপোনালোকেও ট্ৰাই কৰিব। গাইজ, বৰ্তমানতো ভাগ্যই ভাতটো বনাই দিলে। আৰু এইটো ভাত মানে এইটো অলপ বেলেগ ডিজাইনত বনোৱা হৈছে, ডাইৰেক্ট এনেকৈ নহয়, অলপ ঝৰঝৰীয়া হৈ আছে। তো মই বনাই আছোঁ এতিয়া লেগ পিচকেইটা অলপ ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি তাৰপিছত দুইটা মিক্সিং হ'ব মছলা চছলা দি। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব কমেণ্ট কৰি। তো আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব এনেকৈ। গাইজ, ফাইনেলি আমাৰ লেগকেইটা ফ্ৰাই কৰি দিয়া হৈ গ'ল। তো আমাৰ লেগ নহয় মানে, এইটো মুৰ্গী লেগ হয় দেই, আমাৰ লেগ নহয় তাকে চৰি। তো এইকেইটা হৈ গ'ল এতিয়া বৰ্তমান। তো বাকীখিনি চাওক কেনেকুৱা হৈছে। বাকীবোৰ বৰ্তমান ৰেডি হৈ আছে, তো আৰু অলপ টাইম লাগিব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, এনজয় কৰক পূৰা মজাকৈ। তো বনাই লওঁ, বনাই তাৰপিছত আপোনালোকক দেখুৱাম কেনেকুৱা বনিলে, অলপ টেষ্ট কৰিও দেখুৱাম। তো আমি নেখালে কোনে খাব ন, আমি বনাইছোঁ যদি। তো খাই দেখুৱাম আপোনালোকক কেনেকুৱা লাগিলে। সঁচাকৈ ক'ম বাৰু, বেয়া লাগিলেও ক'ম, ভাল লাগিলেও ক'ম। তো আপোনালোকে পূৰা ভিডিঅ'টো ফুল এনজয় কৰক। সেইফালে লেগ পিচ হৈ গ'ল, আৰু এইফালে এতিয়া আমাৰ বাকী ভাতটো বনি আছে। তো বনাই লওঁ আগতে, বনাই তাৰপিছত আপোনালোকক দেখুৱাইছোঁ, আপোনালোকৰ আগত প্ৰেছ কৰিছোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে পূৰা। তো গাইজ, ইমান দেৰি বনাই থোৱাৰ পিছত তো আমাৰ বিৰিয়ানী এতিয়া ৰেডি। তো চাব পাৰে, তো চিকেন লেগ পিচৰ বিৰিয়ানী। তো এতিয়া অকল খাবহে লাগে মানে, এতিয়া ৰেডি হৈ গ'ল। তো সেইফালে পানী গৰম হৈ আছে, তাৰপিছত আমি এতিয়া এইখিনি খাওঁ, আপোনালোকক দেখুৱাওঁ। তো আপোনালোকে এতিয়া গম পালে নিশ্চয় কেনেকৈ কৰিব লাগে। তো আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। আৰু আপোনালোকেও মই কৈছোঁ ঘৰতে ট্ৰাই কৰক। আপোনালোকে এনেই নোকক পইচা দি ক'ৰবাত খোৱাতকৈতো, তো আপোনালোকে ঘৰতে বনাই খাওক নতুন ডিজাইনৰ ৰেচিপি। তো গাইজ, ফাইনেলি দেখিবলৈ পাইছে আমাৰ বিৰিয়ানী ৰেডি। তো দুটাৰ কাৰণে বনাইছোঁ, তো মই অকলে খালে নহ'ব, ইটোৱে বেয়া পাব ন। তো আপোনালোকক ট্ৰাই কৰি দেখুৱাওঁ মানে কেনেকুৱা লাগে। তো একডোখৰ ট্ৰাই কৰি চাওঁ। সোৱাদটোতো ঠিকে আছে। তো আপোনালোকেও ট্ৰাই কৰক, ঘৰতে বনাওক
ক'লেও যাবলৈ দৰকাৰ নাই, বাহিৰলৈ যাবলৈ দৰকাৰ নাই, কাকো অৰ্ডাৰ দিব দৰকাৰ নাই, নিজে বনাওক, নিজে খাওক, নিজে ফূৰ্তি কৰক। তো আমাৰ ভাগ্য ট্ৰাই কৰাই হেনো ইয়াৰো আছে বাবা, ইও খাব এতিয়া, লাহেকৈ খাব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি। তো ক'লেও যাব দৰকাৰ নাই, মুঠতে আপোনালোকে নিজে ঘৰতে বনাই ট্ৰাই কৰক। খাই ভাল লাগিলে তো সেইকাৰণে এৰিব মন নাই যোৱা। তো সঁচাকৈ ভাল লাগিল। খাইছা একদম খাইছা। কেনেকুৱা লাগিছে এটা কবি অকল। ঠিক আছে নে? মজা, আদিত্যই মজা ধুনীয়া বনাইছে। থেংক ইউ। ইয়াৰ পৰা ৰেচিপি শিকিব পাৰিব একদম ধুনীয়াকৈ। পাৰিব, মই এনেকুৱা ভিডিঅ' দি থাকিম, আপোনালোকক চাই থাকিব। তো ভিডিঅ'টো বেছি দেৰি নকৰোঁ, কাৰণ ৰাতি বহুত হৈ গ'ল। তো এতিয়া খাই বৈ শুব লাগে, কাইলৈ আকৌ ডিউটি আছে নিজৰ নিজৰ। তো ভাল সপোন দেখক, ৰাতিপুৱা চবতো পানী হৈ যাব। তো সপোন দেখি শুই থাকক। তো আমি শুওঁ এতিয়া খাই বৈ। তো আজিলৈ বাই বাই, আকৌ লগ পাম কেতিয়াবা নতুন এটা ভিডিঅ'ত। ভাল ভিডিঅ' আহি আছে সোনকালে, আপোনালোকে অকল চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু অলপ শ্বেয়াৰ কৰক। সোনকালে 1K কৰক, মানে 1K হ'বলৈতো হৈ গৈ আছে। তো বাই বাই, টাটা, গুড নাইট।